মই আমচুৰ প্ৰাক্তন সভাপতি হিচাপে স্পষ্টভাৱে ক'ব বিচাৰোঁ যে যোৱা 31 আৰু 1-2 মাৰ্চ আৰু এপ্ৰিল তাৰিখে খাৰুপেটীয়াত আমচুৰ যিটো অধিৱেশন হৈছিল, সেই অধিৱেশনত মই মোৰ লগত আমচুৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰী চাহাব, প্ৰাক্তন সভাপতি আব্দুল আজিজ চাহাব, প্ৰাক্তন সভাপতি শামসুল হক, শহীদুর রহমান, প্ৰাক্তন উপসভাপতি নাজির হুসেন সরকার আৰু আমাৰ আলী আকবর মিয়া সাহাব, শুকুর আলী আহমেদ সাহাব, প্ৰাক্তন সাধাৰণ সম্পাদক আদি কৰি আমি প্ৰাক্তন নেতৃবৃন্দ উপস্থিত থাকি সদনৰ সন্মতি সাপেক্ষে সৰ্বসন্মতিক্ৰমে ৰেজাউল করিম সরকারক সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে ইমতাজ হুসেন আৰু আব্দুর রহমান বিশ্বাসক আমি সাধারণ সম্পাদক হিসাবে দায়িত্ব দিয়ে আমচুর রাজ্যিক কার্যকরী কমিটি গঠন করে দিয়েছিল আৰু সেইটো সাংবিধানিক মতে কৰা হৈছিল আৰু সৰ্বসন্মতিক্ৰমে কৰা হৈছিল। গতিকে আজি আমি শুনিবলৈ পাইছোঁ যে গুৱাহাটীত আমচুৰ উপদেষ্টা যিজন আছিলে আজিজুৰ ৰহমানৰ নেতৃত্বত বোলে এটি আমচু গঠন কৰা হৈছে। এই আমচু কোনো সাংবিধানিক বৈধতা নাই, অসাংবিধানিকভাৱে কৰা হৈছে আৰু অবৈধভাৱে কৰা হৈছে। জাতিৰ এই সন্দিক্ষণত আমি য'ত নেকি অসমৰ সকলো সংখ্যালঘু মানুহ শংকিত হৈ আছোঁ, সেই সময়ত জাতিক লৈ এই ধৰণৰ গাদ্দাৰী কৰা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। আমি কোনো পদ্ধতিতে মানি নলওঁ। ৰাইজক আমি বিচাৰ দায়েৰ কৰিছোঁ যে জনসাধাৰণে শুদ্ধ অশুদ্ধ বিচাৰ কৰি নিজৰ কৰ্মপন্থা হাতত ল'ব লাগে আৰু যিসকলে জাতিক লৈ এনেকুৱা লৰা ধেমালি খেলিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি যেটো প্ৰকৃত আমচু, যেটো অধিৱেশনত গঠিত আমচু, সেই আমচুৰ পক্ষত থাকিম, আছোঁ আৰু ভৱিষ্যতেও থাকিম।